বাবা নামক ছাতিটো যাৰ মূৰৰ ওপৰত নাথাকে সি বুজি পায় এই পৃথিৱীৰ তাপ কিমান। মা হৈছে এনেকুৱা যাৰ সুখ তোমাৰ সুখত আৰু যাৰ দুখ তোমাৰ দুখত। যোন মানুহজনে তোমাৰ পৰা দূৰত্ব বিচাৰে সেই মানুহজনক তুমি কোনোদিনো জোৰ কৰি ধৰি ৰাখিব নাযাবা, কাৰণ সি তোমাৰ কাষত থাকিও দূৰত্ব বঢ়াব আৰু কষ্টবোৰ কেৱল তোমাৰেই হ'ব। যোনে তোমাক বুজি নাপায় তাৰ ওচৰত বাৰে বাৰে তোমাৰ দুখ প্ৰকাশ কৰিব নাযাবা, কাৰণ সি তোমাক বুজিবলৈ চেষ্টাও নকৰে। বিনিময়ত তুমি আৰু কষ্টহে পাবা। অকলশৰীয়া মানে এই নহয় যে তোমাৰ কাষত কোনো নাই। অকলশৰীয়া মানে তুমি যাক কাষত বিচাৰা মাথো সিয়েই তোমাৰ কাষত নাই। নিজকে ইমানখিনিয়ে পাৰফেক্ট বনোৱা যে আজি যাৰ বাবে তোমাৰ মন চটফটাই থাকে সিও জানো এদিন তোমাক বিচাৰি হাহাকাৰ কৰে। আজিৰ সমাজত ভাল মানুহবোৰে ঠগ খায়, সৎ মানুহে বেছি কষ্ট পায় আৰু সহজ সৰল মানুহবোৰে আঘাতপ্ৰাপ্ত হয়, কিন্তু আনন্দত জীৱন কটায় স্বাৰ্থপৰ মানুহবোৰে।